তাই তাৰপিছত কি বুলি ক'লে কয় আকৌ কান্দিছ যে তোৰ শান্তি বিয়া হোৱাৰ পিছত তোৰ বহুত পেট বিষ হৈছিল তেতিয়া আমি তোক মেডিকেললৈ নিছিলোঁ তোৰ বহুত ডাঙৰ বেমাৰ হৈছিলে সেই বেমাৰৰ পৰা তোক জীয়াই ৰাখিবলৈ হ'লে তই আৰু কোনোদিন জীৱনত সন্তানৰ মাক হ'ব নোৱাৰ বুলি কৈছে তই ভাগি নপৰিবি ছোৱালী এতিয়া তই মোক তোৰ পৰা আঁতৰি যাব দিবি ন আৰু এতিয়া মই তোলৈ বিয়া হওঁ বুলি নকওঁ তোৰ পৰা বহুত দূৰত হৈ যাম আজিৰ পৰা মই আছোঁ নহয় নালাগে ল'ৰা মৰি মৰি জীয়াই থকা জীৱন এটাত ইমান কষ্টত আছ তাতে মোৰ নিচিনা এজনীক বিয়া পাতি তোৰ জীৱনটো অন্ধকাৰলৈ নিব নালাগে তই ইমান নিজকে কিয় দুখ দিছ বাৰু মই বেলেগ একো ক'ব নোৱাৰোঁ মানুহৰ জীৱনটো এনেকুৱাই দুখ সুখৰ মাজতে জীয়াই থাকিব লাগিব তই কচোন বাৰু আৰু 1 মিনিটৰ পিছত তই জীয়াই থাকিব পাৰিবিনে মই জীয়াই থাকিব পাৰিম তাৰ জানো বিশ্বাস আছে মই তোক নিস্বাৰ্থভাৱে ভাল পাওঁ জীৱনটো শেষ উশাহলৈকে তোৰ লগতে থাকিব বিচাৰোঁ তই মোক ইমান কিয় ভাল পাৱ বাৰু